চিত হোৱা কেবিনেটৰ সিদ্ধান্তসমূহ মই আপোনালোকৰ আগত কৈ দিব ওলাইছোঁ। আমাৰ 2025 বৰ্ষৰ বাবে যিখন বন্ধৰ তালিকা হলিডে লিষ্ট সেইখন আজি কেবিনেটে এপ্ৰুভ কৰে। সৰ্বমুঠ 36টা দিন বিভিন্ন বন্ধ থাকিব। উল্লেখযোগ্য যে আগত আমাৰ যি ৰেষ্ট্ৰিক্টেড হলিডে আছিল সেই ৰেষ্ট্ৰিক্টেড হলিডেৰ তালিকাখনত আৰু 7টা ৰেষ্ট্ৰিক্টেড হলিডে ইয়াত সংযোজিত হৈছে। এটাটো হ'ল নখাই ফেষ্টিভেল, বীৰ ৰাঘৱ মৰাণ দিৱস, গাৰোসকলৰ ৱাংগালা ফেষ্টিভেল, মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস, বাৰ্থডে অফ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম, সতী ৰাধিকা উৎসৱ আৰু ৰংকেৰ কাৰ্কিল, এইটো ৰংকেৰ পূজা 5 জানুৱাৰী। এইকেইটা হ'ল নতুনকৈ সংযোজিত হোৱা ষ্টেট ৰেষ্ট্ৰিক্টেড হলিডে। পূৰ্বৰ যি ৰেষ্ট্ৰিক্টেড হলিডে আছিল আলি আই লিগাং মিচিংসকল, ইয়াক 11খন ডিষ্ট্ৰিক্টত ফুল হলিডে হিচাপে তাক আকৌ ৰেষ্ট্ৰিক্ট কৰা হৈছে। এইটো অৰ্থাৎ ৰেষ্ট্ৰিক্টেড তালিকাত নাথাকিব। 11খন জিলা, যিটো ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, এই জিলাকেইখনত এই বন্ধটো পালিত হ'ব। চিত হোৱা কেবিনেটৰ সিদ্ধান্তসমূহ মই আপোনালোকৰ আগত কৈ দিব ওলাইছোঁ। আমাৰ 2025 বৰ্ষৰ বাবে যিখন বন্ধৰ তালিকা হলিডে লিষ্ট সেইখন আজি কেবিনেটে এপ্ৰুভ কৰে। সৰ্বমুঠ 36টা দিন বিভিন্ন বন্ধ থাকিব। উল্লেখযোগ্য যে আগত আমাৰ যি ৰেষ্ট্ৰিক্টেড হলিডে আছিল সেই ৰেষ্ট্ৰিক্টেড হলিডেৰ তালিকাখনত আৰু 7টা ৰেষ্ট্ৰিক্টেড হলিডে ইয়াত সংযোজিত হৈছে। এটাটো হ'ল নখাই ফেষ্টিভেল, বীৰ ৰাঘৱ মৰাণ দিৱস, গাৰোসকলৰ ৱাংগালা ফেষ্টিভেল, মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস, বাৰ্থডে অফ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম, সতী ৰাধিকা উৎসৱ আৰু ৰংকেৰ কাৰ্কিল, এইটো ৰংকেৰ পূজা 5 জানুৱাৰী। এইকেইটা হ'ল নতুনকৈ সংযোজিত হোৱা ষ্টেট ৰেষ্ট্ৰিক্টেড হলিডে। পূৰ্বৰ যি ৰেষ্ট্ৰিক্টেড হলিডে আছিল আলি আই লিগাং মিচিংসকল, ইয়াক 11খন ডিষ্ট্ৰিক্টত ফুল হলিডে হিচাপে তাক আকৌ ৰেষ্ট্ৰিক্ট কৰা হৈছে। এইটো অৰ্থাৎ ৰেষ্ট্ৰিক্টেড তালিকাত নাথাকিব। 11খন জিলা, যিটো ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, এই জিলাকেইখনত এই বন্ধটো পালিত হ'ব। চিত হোৱা কেবিনেটৰ সিদ্ধান্তসমূহ মই আপোনালোকৰ আগত কৈ দিব ওলাইছোঁ। আমাৰ 2025 বৰ্ষৰ বাবে যিখন বন্ধৰ তালিকা হলিডে লিষ্ট সেইখন আজি কেবিনেটে এপ্ৰুভ কৰে। সৰ্বমুঠ 36টা দিন বিভিন্ন বন্ধ থাকিব। উল্লেখযোগ্য যে আগত আমাৰ যি ৰেষ্ট্ৰিক্টেড হলিডে আছিল সেই ৰেষ্ট্ৰিক্টেড হলিডেৰ তালিকাখনত আৰু 7টা ৰেষ্ট্ৰিক্টেড হলিডে ইয়াত সংযোজিত হৈছে। এটাটো হ'ল নখাই ফেষ্টিভেল, বীৰ ৰাঘৱ মৰাণ দিৱস, গাৰোসকলৰ ৱাংগালা ফেষ্টিভেল, মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস, বাৰ্থডে অফ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম, সতী ৰাধিকা উৎসৱ আৰু ৰংকেৰ কাৰ্কিল, এইটো ৰংকেৰ পূজা 5 জানুৱাৰী। এইকেইটা হ'ল নতুনকৈ সংযোজিত হোৱা ষ্টেট ৰেষ্ট্ৰিক্টেড হলিডে। পূৰ্বৰ যি ৰেষ্ট্ৰিক্টেড হলিডে আছিল আলি আই লিগাং মিচিংসকল, ইয়াক 11খন ডিষ্ট্ৰিক্টত ফুল হলিডে হিচাপে তাক আকৌ ৰেষ্ট্ৰিক্ট কৰা হৈছে। এইটো অৰ্থাৎ ৰেষ্ট্ৰিক্টেড তালিকাত নাথাকিব। 11খন জিলা, যিটো ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, এই জিলাকেইখনত এই বন্ধটো পালিত হ'ব।